হেল্ল' গাইছ, আসসালামু আলাইকুম। কি খবৰ? আশা কৰোঁ আপোনাক ভালে আছে, ময়ো ভালে আছোঁ। এয়া খানা চানা বনাই মেলি আজৰি হৈ ল'লোঁ আৰু মানে গা নোধোৱাৰ আগতে খানা চানা বনাই ল'লোঁ। আৰু আজি খানা বনালোঁ, গৰৈ মাছ আনিছিলে, গৰৈ মাছ বনালোঁ। আৰু চাহ খাবলৈও আনিছিলে, পিঠা বনাই থৈছিলে মায়ে, ভজা পিঠা আৰু মানে গুড় দিয়া পিঠা, মানে নিমখ দিয়া পিঠা আৰু গুড় দিয়া পিঠা বৰা চাউলৰ। আৰু মই বনালোঁ গৰৈ মাছ বনালোঁ। গৰৈ মাছনো কেনেকৈ বনাইছোঁ আপোনালোকক দিম ভিডিঅ'টো। আৰু হাজবেণ্ডে আনিলে গুড় দিয়া, মানে কলিকতাৰ দৈ বুলি কৈছে, মানে খাবলৈও ভাল বাৰু, খাই চালোঁ বাৰু। কিনো কলিকতাৰ দৈ দেখাম বাৰু দৈটো। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়োঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। মায়ে চব ৰেডি কৰি থৈ দিছে, এইখিনি গুড় দিয়া হয়, গুড় চুৰ দি হেৰি কৰি থৈ দিছে আৰু এইখিনি নিমখীয়া হয়। আৰু এয়া নিমখীয়া পিঠা ভজা হৈছে বৰা চাউলৰ, খাবলৈ বহুত টেষ্টি হয় ন বৰা চাউল। তাতে মিলত খুন্দা নহয়, মিক্সিত খুন্দি দিছিলোঁ মই, মায়ে বনাইছিলে। এয়া গুড় দিয়া পিঠাও বনাই থকা হৈছে, এয়া চাওকচোন, খাবলৈ বহুত ভাল হৈছিলে। আৰু এয়া কলিকতাৰ দৈ, মই যোনটো কৈছিলোঁ এইটো দৈ, প্ৰথম খাইছোঁ এইটো দৈ, নাই খোৱা, এনেই গুড় দিয়া দৈ খাইছোঁ বাৰু। এয়া গৰৈ মাছ আনিছিলে হাজবেণ্ডে। এয়া মই গৰৈ মাছ বনাবলৈ কেৰাহীখন গেছত দিলোঁ, তাৰপিছত কেৰাহীখন গৰম হোৱাত মই তেল দিলোঁ, যিমানটো জোখত তেল দৰকাৰ হয়। তাৰপিছত এইখিনি মই পিঁয়াজ কাটি লৈছিলোঁ, এইখিনি গৰৈ মাছ মই ধুই মেলি থৈছোঁ। তেল, এই মছলা পিচিছোঁ মই, নহৰু, জিৰা, ধনিয়া। এই তেল প্ৰায় গৰম হৈয়ে আহিছে আৰু তেল গৰম হোৱাত মই পিঁয়াজখিনি দি দিম। জলকীয়া তিনিটাও দি দিছিলোঁ, কেঁচা জলকীয়া 3-4টামান দি দিছিলোঁ। এয়া নিমখ দিছোঁ মই পিঁয়াজত, তেতিয়া পিঁয়াজটো সোনকালে ভাজ খাই ৰঙা হোৱাত সহায় কৰে। ভালদৰে মই পিঁয়াজখিনি ভাজি লৈছোঁ, ৰঙা হোৱালৈকে মই ভাজি ল'ম পিঁয়াজখিনি। এয়া মই মছলাখিনি দি দিলোঁ মই, মানে পেকেটৰ মছলাটো এনেকৈ গোটা মছলা পিচি দিলে যিকোনো মানে হেৰিত ভাল লাগে খাই, তৰকাৰী চৰকাৰী। ভালদৰে মছলাখিনি দি মই ভালদৰে ভাজি লৈছোঁ মছলাখিনি পিঁয়াজৰ সৈতে। তাৰপিছত মই যিমানটো জোখত হালধি লাগে হালধি দিছোঁ, জলকীয়া গুড়ি দিছোঁ। ভালদৰে সেইখিনি মিলাই মই ভাজি লৈছোঁ। তাৰপিছত মই গোটা জিৰা, যোনটো মই নিজে তৈয়াৰ কৰা যোনটো ঘৰত মছলা, সেয়া দিলোঁ অকণমান। গোটা মছলাটো পিচিছোঁৱেই, তেওঁ বুলি গুড়া অকণো দি দিছোঁ। ভালদৰে মছলাখিনি মই ভাজি লৈছোঁ। তেল ফুটি অহালৈকে মই মছলাখিনি ভালদৰে ভাজি ল'ম। কেনেকৈ মছলাখিনি ভাজ খাই আহিছে আৰু প্ৰায়, আৰু অকণ মই পানী দি ভাজি ল'ম মছলাখিনি। প্ৰায় মছলা পানীখিনি উতলি আহিছে আৰু মছলাখিনি প্ৰায় ভাজ খাই গ'ল আৰু তেল বিৰিঙি ওলালে। তাৰপিছত মই মাছকেইডোখৰ দি দিছোঁ। গৰৈ মাছটো খাই বহুত ভাল লাগে, ব্ৰইলাৰ লেখিয়াই লাগে খাই। গৰৈ মাছত মই অকণমান আদাও দিছিলোঁ দেই, মছলাত পিচি। এনেই বেলেগ মাছত মই কোনো আদা ব্যৱহাৰ নকৰোঁ, কিন্তু গৰৈ মাছত মই আদা অকণ ব্যৱহাৰ কৰোঁ। এইখিনি মাছখিনি মই ভালদৰে মজাই লৈ মেলি ঢাকনাখন লগাই দিছোঁ। এয়া মই ভালদৰে মাছখিনি মজি আহিছে আৰু অকণমান লুটিয়াই লুটিয়াই দিছোঁ, লৰাই মেলি। ঢাকনাখন লগাই দিম আকৌ মই। মাজে মাজে চাই আছোঁ মই মাছখিনি। তাৰপিছত যিমানটো জোখত পানী দৰকাৰ মই দি দিলোঁ। তাৰপিছত মই ঢাকনাখন লগাই দিম, অলপ দেৰি সিজিব দিম মাছটো। মাছখিনি সিজি আহিছে আৰু বৰ বেছি টাইমো নালাগে মাছ বনাবলৈ। অকণমান জোলটো শুকুৱাই দিম মই।
গ্ৰেভি টাইপত কৰিম। প্ৰায় মাছখিনি হৈয়ে আহিছে আৰু জোলটো শুকাই আহিছে। প্ৰায় হৈ গ'ল মোৰ মাছ তৰকাৰী। এয়া চাওকচোন মোৰ মাছ তৰকাৰী। এনেদৰে খাই চাবচোন, বহুত ভাল লাগে খাই। আজিলৈ আহোঁ, নেক্সট ভিডিঅ' লগ পাম, বাই বাই।